নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমাৰ ভিডিঅ'টোৰ টপিকটো হৈছে ব্লাড ৰিলেশ্যন। এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক হয়। আমাৰ কম্পিটিটিভ এক্সামবোৰত এইটোৰ এটা বা দুটা কুৱেশ্যন এইটো টপিকৰ পৰা থাকিবই। চ' এইটো এটা স্ক'ৰ কৰিবৰ কাৰণে বহুত ভাল এটা টপিক আৰু বহুত ইজি হয় যদি আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ থাকে, শ্বৰ্টকাটছবোৰ জানে যদি। কিন্তু যদি আপুনি এইটো ভালকৈ কনচেপ্ট ক্লিয়াৰ নাথাকে, আপোনাৰ বহুত সময় গুচি যায় এইটো ছল্ভ কৰোঁতে, বহুত কনফিউজিং হৈ যায়। ঠিক আছে, চ' আজি মই শিকাম এইটো কেনেকৈ কম সময়ৰ ভিতৰতে আপুনি ছল্ভ কৰিব পাৰিব আৰু ইয়াৰ গোটেই কনচেপ্টখিনি কেনেকৈ কি কৰিব লাগিব গোটেইখিনি মই এই ভিডিঅ'টোত জনাম। ঠিক আছে, চ' বলক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি জানিব লাগিব যে ব্লাড ৰিলেশ্যন কেই প্ৰকাৰৰ আছে। ব্লাড ৰিলেশ্যন দুই প্ৰকাৰৰ আছে। এটা হ'ল পেটাৰ্নেল, এটা হ'ল মেটাৰ্নেল। ঠিক আছে, পেটাৰ্নেল ৰিলেশ্যনবিলাক হ'ল আপোনালোকৰ দেউতা ফালৰ ৰিলেশ্যন, যেনেকৈ হ'ব খুৰা হ'ব, পেহী হ'ব, পেহা হ'ব, এইবোৰ দেউতা ফালৰ ৰিলেশ্যন। আৰু মাৰ ফালৰ হ'ল মাহী, মহা, মামা, এইবোৰ হ'ল মাৰ ফালৰ ৰিলেশ্যন, অৰ্থাৎ মেটাৰ্নেল ৰিলেশ্যন। এতিয়া চাবলৈ গ'লে এনে ৰিলেশ্যন আমাৰ বহুত থাকে, কিন্তু গোটেই ৰিলেশ্যনবোৰ মই ইয়াত যদি দেখুৱাওঁ বহুত কনফিউজিং হৈ যাব। চ' মই যিমানখিনি পাৰিছোঁ মই আপোনালোকৰ স্ক্ৰীণত মই দেখুৱাই দিছোঁ। ফাৰ্ষ্টটো হ'ল হাজবেণ্ডছ অৰ ৱাইফছ ফাদাৰ। আপোনাৰ ৱাইফৰ ফাদাৰ নহ'লে ৱাইফৰ হাজবেণ্ডৰ ফাদাৰ, তাক কি কয়? ফাদাৰ ইন ল বুলি কয়। হাজবেণ্ডছ অৰ ৱাইফছ মাদাৰ ইন ল, হাজবেণ্ডছ অৰ ৱাইফছ ব্ৰাদাৰ ইন ল, হাজবেণ্ডছ অৰ ৱাইফ sister in law, sister's husband, brother in law, brothers or sister's sons, nephew, brothers or sister's daughter, niece, son of uncle and cousin. ঠিক আছে, এইখিনি আছে আৰু আছে দেখুৱাই দিছোঁ। আপোনালোকে স্ক্ৰীনটো ভিডিঅ'টো পজ কৰি এইখিনি চাই ল'ব, এইখিনি নোট কৰি ল'ব, খুব ইম্পৰ্টেণ্ট, এইখিনি জানিব লাগিব। ঠিক তেনেকৈ বাকীখিনি স্ক্ৰীণত আপুনি দেখা পাইছে এইখিনি ইয়াৰ পৰা ইয়ালৈকে, এইখিনি মই ৰিপিট কৰি নাথাকোঁ, ভিডিঅ'টো দীঘল হৈ যাব। জাষ্ট আপোনালোকে এইখিনি নোট কৰি ল'ব আৰু মনত ৰাখিলে হ'ল। ঠিক আছে, তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট পাৰ্ট, এইখিনি জানিব লাগিব। ছেকেণ্ড পাৰ্টটোলৈ যাওঁ। যেতিয়া মই প্ৰব্লেম কৰিম ইজিলি আপোনালোকে কৰিব পাৰিব, বুজি পাব। ছেকেণ্ড পাৰ্টটোলৈ গৈছোঁ। ছেকেণ্ড পাৰ্টটো হ'ল আহিলে কি জেনেৰেশ্যন। আপোনালোকে স্ক্ৰীণত দেখি আছে, ফাৰ্ষ্ট জেনেৰেশ্যন। ফাৰ্ষ্ট জেনেৰেশ্যনত আছে গ্ৰেণ্ডফাদাৰ আৰু গ্ৰেণ্ড মাদাৰ। ঠিক আছে, ককা আইতা। ছেকেণ্ড জেনেৰেশ্যনত আছে ফাদাৰ, মাদাৰ, আংকল, আণ্ট, মা দেউতা, খুৰা খুৰী, এইটো ছেকেণ্ড জেনেৰেশ্যন। থাৰ্ড জেনেৰেশ্যনত হ'ব চেল্ফ, আপুনি নিজেই হ'ব থাৰ্ড জেনেৰেশ্যন। ঠিক আছে, আৰু আপোনাৰ লগত দাদা, ভাইটি, এইবোৰ হ'ব থাৰ্ড জেনেৰেশ্যন। আৰু ফ'ৰ্থ জেনেৰেশ্যনত কোন হ'ব? আপোনাৰ ল'ৰা ছোৱালীবিলাক হ'ব ফ'ৰ্থ জেনেৰেশ্যন। ঠিক আছে, এতিয়া চাব, ধৰক এইটো হ'ল আপুনি। ঠিক আছে, আপোনাৰ নাম মই এ বুলি ধৰিছোঁ। ঠিক আছে, এইটো হ'ল থাৰ্ড জেনেৰেশ্যনৰ আপুনি। আপোনাৰ লগত আপোনাৰ জেনেৰেশ্যনৰ লেভেলটোত কোন কোন থাকিব? আপোনাৰ লেভেলত এইটো থাকিব ব্ৰাদাৰ থাকিব, ছিষ্টাৰ থাকিব, ব্ৰাদাৰ আৰু ছিষ্টাৰ থাকিব। ঠিক আছে, যিমান ব্ৰাদাৰ আছে, ব্ৰাদাৰ ইন ল হওক, ছিষ্টাৰ ইন ল হওক বা কাজিন হওক, এইবোৰ সদায় এটা লেভেলত থাকিব। ঠিক আছে, তো আপোনাৰ দেউতাক কেনেকৈ বুজাব? চাওক, এইটো হ'ল আপুনি, এ হ'ল আপুনি। আপোনাৰ দেউতাক বুজাব লাগে আপুনি এটা জেনেৰেশ্যন ওপৰত যাব লাগিব। ঠিক আছে, আপোনাৰ দেউতা আৰু মাক আপুনি ইয়াত ওপৰত লেভেলটোত ৰাখিব লাগিব। ঠিক আছে, দেউতা, মা, খুৰা আৰু খুৰীক এইটো লেভেলত ৰাখিব লাগিব। ঠিক আছে, আৰু আপোনাৰ দেউতা অৰ্থাৎ ককা আৰু আইতাক তাৰ ওপৰৰ জেনেৰেশ্যনটো ৰাখিব লাগিব। ঠিক আছে, আৰু আপোনাৰ ল'ৰা ছোৱালী অৰ্থাৎ ফ'ৰ্থ জেনেৰেশ্যনত আছে, এইটো চাওক, ফ'ৰ্থ জেনেৰেশ্যনটো হ'ব আপোনাৰ ল'ৰা ছোৱালী বা নেফিউ বা নিজ, আপোনাৰ দাদা বা বাইদেউৰ বা দাদা ভণ্টিৰ ছোৱালীক নেফিউ বা নিজ, এইবিলাক ক'ত থাকিব? আপোনাৰ তলত যাব, আপোনাৰ তলত, অৰ্থাৎ ফ'ৰ্থ জেনেৰেশ্যনত থাকিব। ঠিক আছে, এইখিনি হ'ল জানিবলগীয়া কথা। এতিয়া চাব, আৰু মই কৈ দিছোঁ, মেল যদি আপুনি ছাপ'জ মেল এটা ৰিলেশ্যনক দেখুৱাব খুজিছে, সেইটো সদায় প্লাছ চিনেৰে ডিন'ট কৰিম। ধৰা হ'ল এটো এটা মতা মানুহ। ঠিক আছে, সেইটোক আমি প্লাছ চিনেৰে ডিন'ট কৰিম। আৰু ধৰা বিটো ফিমেল পাৰ্চন, সেইটোক আমি সদায় মাইনাছেৰে ডিন'ট কৰিম। ঠিক আছে, এইটো হ'ল এটা টপিক। আৰু চাব কাপলছৰ ক্ষেত্ৰত, অৰ্থাৎ গিৰিয়েক ঘৈণীয়েকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব?
ধৰা হ'ল এ আৰু বি গিৰিয়েক ঘৈণীয়েক, এটো হ'ল পজিটিভ মানে গিৰিয়েক, বিটো হ'ল নেগেটিভ, এইটো হ'ল ধৰক ঘৈণীয়েক। যেতিয়া এটা কাপল থাকিব সেইটোক আমি কেনেকৈ ডিনোট কৰোঁ চাব, সেইটোক আমি ডাবল এৰো দিম। আপুনি চাওক ইয়াত মই ছিংগল এৰো দিছোঁ, এটা চাইডে এৰো দিছিলোঁ খালি, এটা চাইডে এৰো দিছোঁ। যেতিয়া ডাবল এৰো থাকিব সেইটো হ'ব কাপল, অৰ্থাৎ এ আৰু বি হাজবেণ্ড ৱাইফ। ঠিক আছে, এইটো হ'ল ছেকেণ্ড পইণ্ট। থাৰ্ড পইণ্টটো মই কৈ দিছোঁ, ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব লাগিব আপোনালোকে। থাৰ্ডটো হ'ল আপোনালোকে কেতিয়াও নিজেই কোনো এটা ৰিলেশ্যনটো আপুনি মেল নে ফিমেল, কোনো এটা পাৰ্চন এটা মেল নে ফিমেল হ'ব সেইটো আপোনালোকে কেতিয়াও এজিউম নকৰিব। আপোনালোকে ভাবি এইটো মেল হ'ব বুলি ভাবি এইটো এনেকৈ কেতিয়াও এনচাৰটো নিলিখিব। ঠিক আছে, যদি দিয়া নাথাকে সেইটো কেনট বি ডিটাৰমাইণ্ড হ'ব। ধৰা হ'ল এ আৰু বি ৰিলেশ্যন দিছে, এ আৰু বি দাদা ভাই, চৰি ভাইটি আৰু ভণ্টি এ বি, কিন্তু আমাৰ ইয়াত কোৱা নাই যে কোন ভাইটি কোন ভণ্টি, এও হ'ব পাৰে বিও হ'ব পাৰে। গতিকে আমি এইটো প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে কোনটো ল'ৰা হ'ব কোনটো ছোৱালী হ'ব। তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব, সদায় কেনট বি ডিটাৰমাইণ্ড হ'ব। ঠিক আছে, তো মই এতিয়া চিধা কুৱেশ্যনলৈ যাম। কুৱেশ্যন যেতিয়া মই কৰি যাম তেতিয়া আপোনালোকে আৰামছে বুজি যাব। তো কুৱেশ্যনলৈ যাম। স্ক্ৰীণত আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যনটো দেখিছে। ফাৰ্ষ্ট কুৱেশ্যনটো মই পঢ়ি দিছোঁ। দীপক হেজ এ ব্ৰাদাৰ অনিল। দীপক ইজ এ son of প্ৰেম। আদিত্য ইজ প্ৰেমছ ফাদাৰ। ইন টাৰ্মছ অফ ৰিলেশ্যন হোৱাট ইজ অনিল অফ আদিত্য। ঠিক আছে, এইটো আপোনালোকৰ অপশ্যন কেইটা দিয়া আছে। মই কুৱেশ্যন কৈছোঁ দীপক হেজ এ ব্ৰাদাৰ। ঠিক আছে, দীপকক মই কেপিটেল ডি বুলি ধৰিছোঁ। কি কৈছে, দীপক হেজ এ ব্ৰাদাৰ। দীপকৰ এটা ব্ৰাদাৰ আছে। ব্ৰাদাৰ থাকিলে কি হয়, ছেইম লেভেল যোনটো বস্তু আছে তাৰ ব্ৰাদাৰ চিষ্টাৰ থাকিলে ছেইম লেভেলত হ'ব। ঠিক আছে, দীপকৰ ডি হৈছে এটা ব্ৰাদাৰ আছে যাৰ নাম হ'ল অনিল। মই অনিলক এ বুলি ডিনোট কৰিছোঁ। ঠিক আছে, এতিয়া চাব দীপক হেজ এ ব্ৰাদাৰ বুলি, অনিলটো ব্ৰাদাৰ মানে কি ভাই, গতিকে এইটো পজিটিভ হ'ব, মানে এইটো এটা মেল পাৰ্চন। ঠিক আছে, কিন্তু ডিটো আপোনাৰ ব্ৰাদাৰ বুলি কি, এইটো ভণ্টিও হ'ব পাৰে ভাইটিও হ'ব পাৰে ডিটো। গতিকে আমাৰ এইটো মেনশ্যন কৰা নাই, যদি পিছত যদি দিয়া আছে সেইটো কুৱেশ্যনটো চালে গম পাম। ঠিক আছে, এতিয়া ডিটো এতিয়া মেল হ'ব নে ফিমেল হ'ব আমি ক'ব নোৱাৰোঁ। ঠিক আছে, নেক্সট লাইনত গৈছোঁ। দীপক ইজ দ্য চন অফ প্ৰেম। দীপক কাৰ চন বুলি কৈছে, প্ৰেমৰ চন। গতিকে দীপকৰ বাপেক কোন হ'ল, প্ৰেম হ'ল। গতিকে বাপেকৰ কাৰণে ওপৰত যাব লাগিব, তাৰ নেক্সট জেনেৰেশ্যন, ছেকেণ্ড জেনেৰেশ্যন। দীপকৰ বাপেক কোন, প্ৰেম, পি ফৰ প্ৰেম, বাপেক কাৰণে এইটো পজিটিভ। ঠিক আছে, কি কৈছে, ইন টাৰ্মছ অফ ৰিলেশ্যন হোৱাট ইজ অনিল, আৰু এটা কি গ'ল, আদিত্য ইজ প্ৰেমছ ফাদাৰ। সেই প্ৰেমৰ আকৌ ফাদাৰ কোন, আদিত্য। ফাদাৰ বুলি ক'লে ওপৰত যাব লাগিব, আদিত্য এ, ফাদাৰ মানে কি পজিটিভ, এ মানে পজিটিভ। কি সুধিছে, ইন টাৰ্মছ অফ ৰিলেশ্যনশ্বিপ হোৱাট ইজ অনিল অফ আদিত্য। এই অনিল আদিত্যৰ কি হয় সুধিছে, অনিল আদিত্যৰ কি সুধিছে, অনিলৰ ল'ৰা হ'ল প্ৰেম, প্ৰেমৰ আকৌ ল'ৰা হ'ল ডি, মানে কি এইটো এৰ ডি নাতি হ'ল, গ্ৰেণ্ডচন হ'ল ডি, আকৌ ডিৰ ভায়েক হ'ল এ। গতিকে ইয়াৰ ৰিলেশ্যনটো কি হ'ব, ই যদি গ্ৰেণ্ডচন হয় ইয়াৰ ভায়েকটো তাৰ সি কি হ'ব, ইও গ্ৰেণ্ডচন হ'ব। আদিত্যৰ এইটো গ্ৰেণ্ডচন বা গ্ৰেণ্ড ডটাৰ কি যিকোনো হ'ব পাৰে, এইটো কাৰণ আমি নাজানো। এইটো সোধা নাই, ডি সোধা নাই, এ সুধিছে। এইটো ল'ৰা পজিটিভ মানে কি মেল আছে, ল'ৰা হ'ব। গতিকে এ ল'ৰা পি ল'ৰা আকৌ এ, গতিকে এ আৰু অনিল আৰু আদিত্যৰ কি হ'ব, ৰিলেশ্যনটো গ্ৰেণ্ডচন হ'ব। এনচাৰ হ'ব গ্ৰেণ্ডচন। ঠিক আছে, এনচাৰ হ'ব বি। ঠিক আছে, একেবাৰে ইজি, জাষ্ট ষ্টেপ কেইটা ফ'ল' কৰিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো স্ক্ৰীণত দেখিছে, এ এণ্ড বি আৰ মেৰিড কাপলছ। এ আৰু বি কৈছে যে এ আৰু বি মেৰিড কাপল। মই আগতে কৈছোঁ কাপল হ'লে ডাবল হেডেড এৰো ইউজ কৰিব লাগিব, কাপল। কিন্তু ইয়াত কোন ঘনীয়েক কোন হাজবেণ্ড সেইটো আমি নাজানো এতিয়ালৈ। এতিয়া নেক্সট চেণ্টেন্সটো পঢ়োঁ। এক্স এণ্ড ৱাই আৰ ব্ৰাদাৰ্ছ। এক্স আৰু ৱাই ব্ৰাদাৰ বুলি কৈছে, কিন্তু আমি ইয়াত এ আৰু বি লগত লিংকটো পোৱা নাই এতিয়ালৈকে। গতিকে আমি নেক্সট লাইনটো পঢ়িম। নেক্সট লাইন কি হৈছে, এক্স ইজ দ্য ব্ৰাদাৰ অফ এ। এৰ কোন ব্ৰাদাৰ, এক্সৰ ব্ৰাদাৰ হ'ল ব্ৰাদাৰ এৰ। ব্ৰাদাৰ হ'লে আকৌ ছেইম লাইন মই আগতে কৈছোঁ, ইয়াত কিন্তু ছিংগল ব্ৰাদাৰ, গতিকে ছিংগল হেডেড এৰো। ব্ৰাদাৰ হ'লে
সদায় সিঙ্গেল হেডেড এৰো অকল কাপলৰ ক্ষেত্ৰত আমি ডাবল হেডেড এৰো ইউজ কৰিম আমি এইটো চাই এতিয়া যদি এইটো চাই কৈ দিও আমি ধৰক কোৱেশ্চনটো পঢ়া নাই আমি এইটো ডায়াগ্ৰামৰ পৰা কৈ দিব পাৰো যে a এৰ ব্ৰাদাৰ হ'ল x আৰু a আৰু b আমি মেৰিট বুলি আমি কৈ দিব পাৰো এই এৰো কেটা চাই কৈ দিব পাৰো ঠিক আছে তো নেক্সট স্টেপ কি x is the brother of a x is brother of a বুলি কৈছে ঠিক আছে আকৌ সেকেন্ড লাইনত কৈ থৈ দিছিল x and y are brothers x আৰু y brothers গুটিকে সেম হেৰি যাব y or brothers বুলি কৈছে ব্ৰাদাৰ মানে পজিটিভ হইব পজিটিভ হেৰি মেল ঠিক আছে এতিয়া উদিছে how is y related to b y related to b b কি হ'ব বুলি উদিছে y b এর কি হ'ব চাব ধৰা হল a আৰু b হাজবেন্ড ওয়াইফ ঠিক আছে হাজবেন্ড ওয়াইফৰ ব্ৰাদাৰক কি বুলি ক'ব ব্ৰাদাৰ ইন ল a আৰু b হাজবেন্ড ওয়াইফ আৰু তাৰ এইটো ব্ৰাদাৰ ঠিক আছে এর ব্রাদার হয় কিটা গতিকে বি ওয়াই কি হবে হাজবেন্ড ব্রাদার ইন ল হবে ঠিক আছে তো आंसर হবে এ ব্রাদার ইন ল ওকে একেবারে ইজি আজিৰ লাস্ট কোৱেশ্চনটো লৈছো ইয়াৰ পিছত মই এটো টপিকৰ সেকেন্ড পাৰ্টটো বনাম বুলি ভাবিছো গতিকে যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি নেক্সট পাৰ্টটো লাগে প্লিজ কমেন্ট কৰিব নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো মই পঢ়ি দিছো এবাৰ A, B, and C are sisters. D is the brother of E and E is the daughter of B. How is A related to D? ঠিক আছে তো এইটো হল কোৱেশ্চন এতিয়া আমি সলভ কৰো এইটো কেনে কৰিব লাগে চাব কি হৈছে A B C তিনিজনী কি সিস্টার্স বাইদেউ ভন্টি বুলি কৈছে গতিকে তিনিটা এটা লেভেলত আহিব A B and C এইটো থাৰ্ড জেনাৰেশনত কৰিব গতিকে সেম লাইনত হ'ব আৰু একেটা গুটিকেটা সোৱালি গৈছে গতিকে আমি ইয়াত নেগেটিভ সাইনটো ওপৰ দি দিম যাতে আমি কনফিউজ নহয় এটো লৰা নাই সোৱালি ঠিক আছে এই আটাইকেটা সোৱালি ঠিক আছে D is the brother of E D এর ব্রাদার বুলি কৈছে কিন্তু ইয়াত D আমি E আৰু D ইয়াত এটাই পোৱা নাই গতিকে এটো লাইন আমি এতিয়াৰ কাৰণে স্কিপ কৰিম আমি নেক্সট লাইনটো লৈ যাও E is the daughter of B E is the daughter of B মানে E হল সোৱালি কাৰ B এর সোৱালি আমি কেনেকৈ দেখাও ফোর্থ জেনারেশনত যাব ডটাৰ সন এইবিলাক হলে x step তললৈ আহিব লাগিব গতিকে কি হ'ব E is the daughter of B গতিকে এটো ডটাৰ হলে কি হ'ব সোৱালি হ'ব গতিকে আমি নেগেটিভ সাইন দিলম গতিকে আমি এটো পৰা ক'ব পাৰো যে B এর ডটাৰ কোন E B এর এটা সন্তান আছে হেতু হল E যেটো হল সোৱালি ঠিক আছে তো নেক্সট লাইনটো কি আকৌ এটা লাইন আগৰ লাইনটো থাকি গৈছিল D is the brother of E D is the brother of E এর ব্রাদার কোন D গতিকে কি এর ব্রাদার হল সেম লাইনত যাব সেম জেনারেশন ব্রাদার সিস্টার হলে এটা লাইনত হয় মই আগতে কৈছো এর ব্রাদার হল D D টু যেহেতু ব্রাদার গতিকে প্লাস আহিব লৰা মানুহ ঠিক আছে এটা সুধিছে যে A related to D how is A related to D A D এর কি হয় সুধিছে A D এর কি হ'ব হেতু উলিয়াব লাগে এটা চাব A এর ভনিয়েক হল B আকৌ B এর লৰা হল কোন D মানে কি সাপোজ ধৰক এটো হল আপুনি আপোনাৰ ভন্টিৰ পুতেক হল D গতিকে আপোনাৰ ভন্টি B এর পুতেক হল D গতিকে আপোনাৰ ভন্টিৰ পুতেক আপোনাৰ কি হ'ব আপুনি আপোনাৰ ভন্টিৰ পুতেকৰ কি হ'ব এটো চাওক ভনিয়েকৰ পুত্ৰ হল D এতিয়া চাওক A হ'ব D এর মাহী ঠিক আছে আৰু D হ'ব এর ভাগিন ঠিক আছে কিন্তু খুদিছে কি A related to D A D এর কি হয় উঠিছে A হ'ব D এর মাহী অর্থাৎ আন্টি ঠিক আছে আন্ট হ'ব ঠিক আছে কিন্তু আমাৰ অপচনত চাও আমি আন্ট আছে নেকি ইয়াত নাই তো কি হ'ব এটো নান অফ দিছ হ'ব ঠিক আছে এটা কিছুমানে কি কৰিব ইয়াত নিজ সিলেক্ট কৰিব পাৰে কিছুমানে ইয়াত ভুলতে উল্টা সম্পৰ্কটো লিখিব পাৰে কিন্তু আমি কোৱেশ্চনটো পঢ়ি যাব লাগিব যে কি দিছে আমাক A related to D how is A D রিলেশনত কি হয় এটো দিছে A উলিয়াব আছে এটো কি হ'ব D মাহি অর্থাৎ আন্ট ঠিক আছে তো আশা কৰো বুজিছে এটো নান অফ বি যাব আনসারটো যেহেতু আমাৰ অপশনটো আন্ট নাই গতিকে এটো নান অফ বি যাব ঠিক আছে তো আজিলৈ এইখিনি আছিল যদি ভিডিওটো ভাল পাইছে কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ধন্যবাদ